বন্ধুসকল, আজি আমি আপোনালোকক কম ভাৰতৰ 10টা টপ ইউটিউবাৰৰ কথা। এখেতসকলৰ নাম কি, ছাবস্ক্ৰাইবাৰ কিমান আৰু এখেতসকলে মাহত ইউটিউবৰ পৰা কিমান টকা উপাৰ্জন কৰে। তেন্তে আহক বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, নাম্বাৰ 1ত আছে কেৰী মিনাটি। এখেতৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 2,41 লাখ আৰু এখেতৰ মাহিলী ইনকাম 13 পৰা 14 লাখ। নাম্বাৰ 2ত আছে অমিত ভাৰানা। এখেতৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 2,09 লাখ। এখেতৰ মাহিলী ইনকাম 11 পৰা 12 লাখ। নাম্বাৰ 3ত আছে আশিষ চানচলানী। এখেতৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 1,94 লাখ। এখেতৰ মাহিলী ইনকাম 10 পৰা 11 লাখ। নাম্বাৰ 4ত আছে ভুৱন বাম। এখেতৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 1,85 লাখ। এখেতৰ মাহিলী ইনকাম 10 পৰা 11 লাখ। নাম্বাৰ 5ত আছে টেকনিকেল গুৰুজী। এখেতৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 1,81 লাখ। এখেতৰ মাহিলী ইনকাম 9.5 পৰা 10 লাখ। নাম্বাৰ 6ত আছে ৰাউণ্ড টু হেল। এই চেনেলটোৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 1,47 লাখ। এই চেনেলটোৰ মাহিলী ইনকাম 6 পৰা 6.5 লাখ। নাম্বাৰ 7ত আছে ষ্টাববাৰ্ণ ফেক্ট। এখেতৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 1,43 লাখ। এখেতৰ মাহিলী ইনকাম 5 লাখ। নাম্বাৰ 8ত আছে ফেক্টেজ। এখেতৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 1,41 লাখ। এখেতৰ মাহিলী ইনকাম 4.5 পৰা 5 লাখ। নাম্বাৰ 9ত আছে ডক্টৰ বিবেক বিন্দা। এখেতৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 1,32 লাখ। এখেতৰ মাহিলী ইনকাম 4 লাখ। নাম্বাৰ 10ত আছে নিশা মধুলিকা। এখেতৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 90,87,000। এখেতৰ মাহিলী ইনকাম 3,30,000। তেন্তে বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।